ভিডিঅ' কেপচাৰ প্ৰমতে আৰু অকণ মানে মই বিশেষকৈ ইমান নাজানো সেইকাৰণে মানুহজনে অকণ আজি বাৰ্থডে বয় বুলি বাবথুগা লগা হৈছে। হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আজি সৰু ভিডিঅ' এটা লৈ আহিছোঁ মানুহজনৰ বাৰ্থডে বুলি। তো আজি 23 মে' মোৰ মানুহজনৰ বাৰ্থডে। আশা কৰোঁ আপোনালোক সকলোকে মোৰ মানুহজনক আশীৰ্বাদ কৰিব। আৰু মানুহজনৰ বাৰ্থডে বুলি অকণমান প্ৰসাদ দিছোঁ। লগতে আজি পূৰ্ণিমা হয়, মাছ মাংস নাখাওঁ, সৰুকৈ কিবা এটা আয়োজন কৰিছোঁ। কি কৰোঁ সকলোখিনি দেখুৱাম, তো চাই থাকিব মোৰ আজি ভিডিঅ'। প্ৰসাদৰ আয়োজন মানে ফল ইয়াতে ৰাখিছোঁ আৰু এইফালে পায়স অকণ বনাইছোঁ। তো কি কৰি আছোঁ দেখ। আৰু এইফালে মানুহজনে আটা বনাই আছে, আটা মাৰি আছে। পুৰি আৰু ঘুগনি হ'ব চাগে। আৰু এইফালে মানুহজনে প্ৰসাদ ধুই আছে। কাবুলী বুট, মুগ আৰু নাৰিকলেৰে প্ৰসাদ ভাগ আগবঢ়াইছোঁ। লগতে ফলখিনিও ধুই লৈছে, মানে মানুহজনে আৰু শৰাইখন আগবঢ়াইছে ভগৱানৰ ওচৰত। আৰু এইখিনি চাওকচোন কি মিক্স কৰি দিছোঁ। এইখিনি ভেদাইলতাৰ গুড়ি কৰি আনিছিলোঁ অসমৰ পৰা, তাৰে পিঠা বনাব লৈছোঁ। আৰু এইফালে পিঠা মোৰ ৰেডি। তো সঁচাকৈ পিঠা এটা মই খাইছোঁ যদি বহুত টেষ্টি হৈছে। আৰু লগতে পায়সো বনাইছোঁ, মানে মানুহজন জেঠমহীয়া জন্ম যে, সেইকাৰণে মানে এইখিনি কৰিব দিছে মাহঁতে, সেইকাৰণে। আৰু এইফালে আমাৰ প্ৰসাদ ৰেডি। আৰু লগৰ ল'ৰা এজন আৰু ছোৱালী এজনী, মানে হাজবেণ্ড ৱাইফ দুইটাকে মাতিছোঁ। হাজবেণ্ডজন অকণ দেৰিকৈ আহিব। সৰুকৈ দিছোঁ, কাকো মতা নাই, মানে সৰুকৈ একেবাৰে সৰু পাৰ্টি আৰু এইফালে মানুহজনে ঘুগনি বনাবলৈ আৰম্ভ কৰিছে। মানে মানুহজনে বহুত টেষ্টি বনাই দেই ঘুগনিখন। লাষ্টত কেনেকুৱা হয় জনাম বাৰু। আমি পায়স খাই আছোঁ। পায়স বহুত ধুনীয়া হৈছে দেই। পায়সটো ময়ে বনাইছোঁ, বহুত টেষ্টি। তই খাইছা পায়স? এই প্ৰসাদ খাই আছে আমাৰ দীপা। পায়সটো কিন্তু মই মানে মোৰ পায়সটো বহুত টেষ্টি হৈছে, সঁচাকৈ কৈছোঁ, বহুত ধুনীয়া। মই নিজে কৈছোঁ। তো আমি প্ৰসাদ খালোঁ, খাই লৈ মানে অকণমান ৰেষ্ট লৈছোঁ। এতিয়া ভাগে ভাগে কাম চলি আছে। এইফালেই ভাগে ভাগে কাম চলি আছে। কোনে কি কৰি আছে মই দেখুৱাম আপোনালোকক। এইফালে আমাৰ পুৰি বনাই আছে, এইটো পুৰি মেন। এইফালে চাইদি আৰু এইফালে বৰ্তমান বাচন ধুবলৈ লগাই দিছোঁ। এইফালে আমাৰ বাৰ্থডে বয় পুৰি বেলি আছে। এইফালে চাই দিয়া আকৌ। আৰু এইফালে মোবাইল চাবলৈ মাতিছোঁ। আৰু গৰমতে আৰু অকণ মানে মই বিশেষকৈ ইমান নাজানো, সেইকাৰণে মানুহজনে অকণ আজি বাৰ্থডে বয় বুলি বাবথুগা লগা হৈছে। আৰু এইফালে মই মানে ভিডিঅ' চিডিঅ' বনাই আছোঁ, এই ফেনৰ হাৱা খাই। আৰু এইফালে দুই ভাই পুৰি বনাবলৈ কামত লগাই দিছোঁ। আৰু দুইটাই ধুনীয়াকৈ পুৰি বনাই আছে। আৰু আমাৰ কেক কাটিবলৈ সময় হৈ গ'ল। আৰু কেক কটা চুৰিখন আমাৰ কেনেকুৱা হৈছে কমেণ্ট কৰিবচোন। কেক কটা মানুহজনে চুৰিখন সঁচাকৈ বহুত সৰু কৰি লৈছে ন। আৰু তাৰোপৰি এনেকুৱা ধৰণৰ আমি মানে সৰু খুচি, মানে সৰু ভাল লগা মুহূৰ্তবোৰ আমিয়ে মানে অকণমান এনজয় কৰোঁ, মানে চেলিব্ৰেট কৰোঁ। আৰু সময়বোৰ ভাল লগাই ৰাখিবলৈ চেষ্টা কৰোঁ। আৰু চাই থাকিব আগলৈকে। পুৰা মই ভয় খাই গ'লোঁ দেই, একেবাৰে মমবাতি পাত মানে এনেকৈ উৎসৱ খাই আহিছে নহয়, মোৰে ভয় লাগি গ'ল। আৰু তাৰোপৰি চাওক ভাইটিহঁতে বহুত স্প্ৰে মাৰিছে। আৰু তেনেকেই আমি অকণমানকৈ এনজয় কৰি আছোঁ। আৰু স্প্ৰে মাৰিও একে হেৰি কৰি দিছে। আৰু অলপমান কেক বিয়া দি চলিব, তো কেক বিয়া দিও চলি আছে আমিয়ে। দুটাকে ভৰিৰ খন ধৰিব লাগিব এতিয়া এটা।
দে এই বাবা ফেন দে বাবা ফেন দুইখান দি মাছ কাটা নহয় যে কেক কাটিবলৈ যে দাগ লগাব লগা মই কাণৰ এই গুচেদি কিবা কাৰণে সোমাইছিল মাছ কাটিবই পোৱা নাই খাই থাকা হেপী বাৰ্থডে আমি কৈ বোলে এই কাগজ সিস্টেম নাই দেই তো খাতে লাগিছে যা তাই খো পুৰি খাব লাগিব না মোক কেক দে অলপ না ভালকে লৈ দিল মোৰ একদম পানী নাই খাওঁ মই খাওঁ Mức kẹt nào không? Mức kẹt nào không? Mức kẹt nào không? Mức kẹt bao đây rồi này. Đúng rồi, cái bao nhiêu kìa? আৰু শেষত পুৰি ঘুগনি খাবলৈ লৈ ল'লোঁ আৰু আজিলৈকে ভিডিঅ'টো ইমানখিনি আছিল বাই বাই টাটা নেক্সট ভিডিঅ'ত লগ পাম আৰু শেষত কমেণ্ট এটা কৰি যাব দেই সকলোৱে বাই